কাক কয় তাক জানিবলৈ আমি আমাৰ ঘৰত থকা কলগেটৰ পেকেটটো চালে গম পাব পাৰোঁ কিয়নো আমি টুথপেষ্ট শেষ হ'লেই দোকানত গৈ এটাই কথা কওঁ দাদা কলগেট এটা দিবচোন আৰু আটাইতকৈ ৰসাল কথাটো হ'ল আমি যদি কিবা বেলেগ টুথপেষ্টটো লওঁ সদায় কলগেট বুলিয়ে কওঁ আৰু এটা ব্ৰেণ্ডৰ ইয়াতকৈ ডাঙৰ সফলতা আৰু কি হ'ব পাৰে টুথপেষ্ট মানে কলগেট ই কেনেকৈ হ'ল আহকচোন আমি এই জনাৰ কলগেট বিষয়টোৰ নজনা অধ্যায়টো বিচাৰোঁ কাহিনী আৰম্ভ কৰিবলৈ আমি উৰি যাব লাগিব আমেৰিকাৰ নিউয়ৰ্ক চিটিলৈ আৰু উভতি যাওঁতে মাজত এৰি দিব লাগিব প্ৰায় 212টা বছৰ কলগেট কোম্পানীটো জন্ম দিয়া ব্যক্তিজনৰ নাম আছিল উইলিয়াম কলগেট উইলিয়াম কলগেট হৈছে এনে এজন ব্যক্তি যিয়ে জীৱনটোত বহু সংঘৰ্ষ জয় কৰিছিল আনকি 1833 চনত তেওঁ চিভিয়াৰ হাৰ্ট এটেক পৰ্যন্ত হৈছিল কিন্তু তাৰ পিছতো তেওঁ ভাগৰি পৰা নাছিল উইলিয়াম কলগেট হৈছে এনেকুৱা এজন ব্যক্তি যাক ইচ্ছা শক্তিৰ দ্বিতীয় ৰূপ বুলি অভিহিত কৰিব পাৰি কিন্তু কলগেটৰ এই কোম্পানীটোৱে আৰম্ভণিতে কি বনাইছিল আপোনালোকে জানেনে আপোনালোকে জানি আচৰিত হ'ব যে এই কোম্পানীটোৱে প্ৰথমে চাবোনহে বনাইছিল ইয়াতকৈও এটা আচৰিত কথা কওঁ কলগেট প্ৰথমে টিউবত অহা নাছিল কাঁচৰ বটলতহে আহিছিল কিমান যে এনেকুৱা সৰু সৰু আচৰিত কথা আছে যিয়ে আপোনাক ঘনাই ঘনাই শুনা মাত্ৰকে প্ৰভাৱ কৰি তুলিব আহক আমি আৰম্ভ কৰোঁ এক অধ্যায় যাৰ প্ৰতিটো মুহূৰ্তই আপোনাক ক'ব বাধ্য কৰিব হাও কিহা বুলি আৰম্ভণি বুলি ক'লে উইলিয়াম কলগেটৰ জন্মৰ পৰা আৰম্ভ কৰিব লাগিব উইলিয়াম কলগেটৰ জন্ম হৈছিল ইংলেণ্ডৰ হলিংবৰ্ণ নামৰ ঠাইত 1783 চনৰ 25 জানুৱাৰী তাৰিখে তেওঁৰ পিতৃ ৰবাৰ্ট কলগেট এজন সাধাৰণ খেতিয়ক আছিল কিন্তু উইলিয়াম কলগেটৰ জীৱনটো সলনি কৰি দিছিল এটা ঘটনাই 1798 চনত ৰবাৰ্ট কলগেট গোটেই পৰিয়ালটোৰ সৈতে আমেৰিকাৰ মেৰিলেণ্ড নামৰ ঠাইলৈ উঠি যায় মেৰিলেণ্ডত ৰবাৰ্ট কলগেটে ৰাল্ফ মাহেৰ নামৰ এজন ব্যক্তিৰ লগত লগ হৈ চাবোন আৰু মোমবাতি বনাব আৰম্ভ কৰে আৰু উইলিয়াম কলগেট সৰু থকা স্বত্তেও তেওঁৰ পিতৃক এই কামত সহায়ৰ হাত আগবঢ়াব ধৰে কিন্তু বিধিৰ বিপাকত পৰি এই ব্যৱসায়টো মাত্ৰ 2 বছৰৰ ভিতৰতে বন্ধ হৈ যায় ইয়াৰ ফলত কলগেটৰ পৰিয়ালটোক আৰ্থিক সমস্যাই জুৰুলা কৰিব ধৰে ইয়াকে দেখি উইলিয়াম কলগেট নিজেই কিবা এটা কৰিবলৈ মাত্ৰ 16 বছৰ বয়সত ঘৰ এৰি কাম বিচাৰি ওলাই যায় আৰু বহুদিন অ'ত ত'ত বহু সৰু সুৰা কাম কৰাৰ পিছত 1804 চনত নিউয়ৰ্ক চিটিলৈ চাবোন বনোৱা ফেক্টৰী এটাত কাম কৰিব আৰম্ভ কৰে কাম কৰি থকা সময়ত এই চাবোনৰ ব্যৱসায়টোৰ বহু কথা তেওঁ শিকি লয় আৰু মনতে থিৰাং কৰি লয় যে পিছলৈ তেওঁ এই চাবোনেৰে ব্যৱসায় আৰম্ভ কৰিব নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ তেওঁ কাম কৰি থকা কোম্পানীটোৰ আৰু গভীৰ অধ্যয়ন আৰম্ভ কৰে লাভ লোকচানৰ ফৰ্মুলা ভালকৈ উপলব্ধি কৰাৰ পিছত 2 বছৰ সেই কোম্পানীটোত কাম কৰি 1806 চনত একদম সৰুকৈ চাবোন বনোৱা কোম্পানী এটা আৰম্ভ কৰে এই কোম্পানীটোৰ নাম দিয়ে উইলিয়াম কলগেট এণ্ড কোম্পানী অতি কম সময়ৰ ভিতৰত নিজৰ অনুভৱৰ শক্তিৰে তেওঁ এই কোম্পানীটোৰ সফলতা চিৰি এটাৰ পিছত এটাকৈ বগাব ধৰে তেতিয়া তেওঁৰ চিভিয়াৰ হাৰ্ট এটেক এটা হয় আৰু প্ৰায় 7 বছৰ কাল ব্যৱসায়ৰ পৰা আঁতৰি থাকিব লগা হয় আৰু ইয়াৰ ফলত কোম্পানীটো লোকচানৰ সাগৰত লাহে লাহে বুৰি যাবলৈ ধৰে কিন্তু শৰীৰ অলপ ঠিক হোৱাৰ লগে লগেই উইলিয়াম কলগেট পুনৰ কোম্পানীটোৰ কামত লাগি পৰে এইবাৰ আকৌ তেওঁৰ কোম্পানীটো তেওঁ দুগুণ উচ্চতালৈ লৈ যায় এইখিনিতে উইলিয়াম কলগেটৰ এটি মহান কাম মই আপোনালোকক নকৈ নোৱাৰিছোঁ উইলিয়াম কলগেট এজন ধাৰ্মিক ব্যক্তি আছিল আৰু তেওঁ ভগৱানৰ নামত এটা একাউণ্টো খুলিছিল
আৰু সেই একাউণ্টটোত তেওঁ লাভৰ 10% জমা থৈছিল। সময় বগৰাৰ লগে লগে যেতিয়া তেওঁৰ লাভৰ পৰিমাণ বাঢ়ি গৈছিল, তেওঁ ভগৱানৰ নামত ৰখা এই একাউণ্টটোত জমা থোৱা টকাৰ পৰিমাণো বঢ়াই গৈছিল আৰু শেষলৈ এই পৰিমাণ 50%লৈ তেওঁ বঢ়াই দিয়ে। 1857 চনৰ 25 মাৰ্চত এই মহান ব্যক্তিজনৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ব্যৱসায় তেওঁৰ পুত্ৰক্ৰমে জেমছ, ৰবাৰ্ট আৰু চেমুৱেল কলগেটে চম্ভালিব ধৰে। তিনি ভাতৃ লগ হৈ কোম্পানীটো এক নতুন দিশলৈ লৈ যায় আৰু 1873 চনত প্ৰথমটো টুথপেষ্ট বজাৰত মুকলি কৰি দিয়ে। এই টুথপেষ্টটো পিছে আজিকালি আমি দেখা ধৰণে টিউবত অহা নাছিল। এই টুথপেষ্টটো কাঁচৰ বটলতহে আহিছিল আৰু সময় সলনি হোৱাৰ লগে লগে ইয়াৰ পেকেজিঙো সলনি হৈ গৈ থাকে। আৰু উইলিয়াম কলগেটে জন্ম দিয়া চাবোন বনোৱা কোম্পানীটোৱে পিছলৈ চাবোনৰ উপৰিও টুথপেষ্ট, শ্বেভিং ক্ৰীম, পাৰফিউম বনাব আৰম্ভ কৰে। 1928 চনত উইলিয়াম কলগেট এণ্ড কোম্পানীটো পামলিভৰ সৈতে লগ হৈ কলগেট পামলিভ হৈ পৰে। So viewers, আজিৰ এই টপিকটোৰ ওপৰত আপোনাৰ মতামত কমেণ্ট বক্সত দিব আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি বেয়া লাগিল তেতিয়াও কমেণ্ট বক্সত কিয় বেয়া লাগিল লিখি আমাক জনাব।